বাইদেউ আজি চকুৰ বিষয়ে কিবা এটা কথা ক'ব। ভিডিঅ'টো লাষ্টলৈকে চাব। আৰু এইটো হ'ল গুৱাহাটী মেট্ৰ' হস্পিটেল। আপোনাৰ চকুটো দুখ পালে, দুখ পোৱাৰ পিছত এতিয়া আপুনি হস্পিটেলত আহিলে। হস্পিটেলত আহি পেলাই ডাইৰেক্ট ডক্টৰেটো দেখি পেলাই ঔষধ দি নিদিয়ে, আপোনাকতো সুধিব ফাৰ্ষ্টত ন কেনেকৈ দুখটো পালে। আপোনালোকে ক'ব এতিয়া যদি বল লাগিছে বল দি দুখ পালে, বা যদি এচিড পৰিছে এচিড দি পেলাই হ'ল, বা সেইটোৰ আধাৰত আপোনালোকক ডক্টৰে কিছুমান মানে এতিয়া আপোনাৰ চকুত যদি কিবা এটা পৰি গ'ল, সেই চকুটোত আপুনি কি কৰিব, এনেকৈ ঘঁহি নিদিব ডাইৰেক্ট। আহি কিবা এটা সোমাইছে, তাৰ যদি কিবা ইনফেকশ্যন হৈ যায়, সেইটোৰ পৰা বাচিবলৈ ফাৰ্ষ্টত চকুত পানী মাৰিব। সেইটো চবতকৈ ভাল উপায় হয়, কাৰণ আপুনি ডাইৰেক্ট যদি ঘঁহি দিয়ে এনেকুৱা হ'ব, এইখিনিতে পূৰা ফাটি যাব পাৰে, কাৰণ এইটো বহুত হেৰি হয় ন, চফ্ট হয় বস্তুটো। এনেকুৱা নহয় যে খালি কেমিকেল দিয়ে চকুৰ ইঞ্জুৰি হয়, বা আপোনাৰ খালি ধূলি বালি দি পেলাই চকুৰ ইঞ্জুৰি হয়। চকুৰ আমাৰ দুখ কেনেকৈ পাওঁ, যেনেকৈ লাইটৰ, যদি কম লাইটত পৰি আছে তেন্তেও আপোনাৰ চকু বেয়া হ'ব পাৰে।